এতিয়া আমি ঘৰতে আছোঁ, শুৱাৰ পৰা উঠিলোঁ, উঠি মুখ চুখ ধুলোঁ, কলগেট ব্ৰাছ কৰি ফ্ৰেছ হৈ আছোঁ একদম। এতিয়া আমি লাইনত যাবলৈ ৰেডি হৈছোঁ। চাহ বনাই আছে, এইফালে আমাৰ কি বনাইছে জানো ৰান্ধনীয়ে। এয়া চাওক, এইটো হৈ গ'ল আমাৰ পাকঘৰ। মানে আমাৰ কাৰণে টিফিন ভৰাই আছে, এইফালে পিঠা বনাই আছে, এয়া খাম, খাই মেলি আমি গুচি যাম আৰু। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি ওচৰলৈ যাম, গাড়ীখনৰ ওচৰৰ কি বস্তু পোৱা যায় আপোনালোকক দেখাম। যদি চাই ভাল পায় এটা লাইকটো কৰিব লাগে। বিচনাই উঠোৱা নাই এতিয়া আপোনাৰ ৰাতিপুৱা কেইটা বাজিছে দেখাই দিম দেই। এইটো চাওক, ৰাতিপুৱা কেইটা বাজিছে, 6:30। এতিয়া আমি ইমান সময়ত আমি যাবলৈ ওলালোৱে আৰু। ওলাই মেলি এইটো হৈ গ'ল আগফালৰ ৰুম আমাৰ। এতিয়া এইয়া মই গাড়ী ৰেডি কৰি থৈ দিছোঁ একদম যাবলৈ। এতিয়া খালি ষ্টাৰ্ট দিম, ষ্টাৰ্ট দি একদম ওলাম আৰু আমাৰতো বস্তু বহুত পোৱা যায়, আপোনালোকক ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, কল কৰিব পাৰে, বস্তু চব দেখাই দিম ধুনীয়াকৈ। বহুত বস্তু আছে, এনেই দেখিবলৈহে এনেকৈ, ভিতৰত মানে বহুত বস্তু সোমাই আছে। এইবোৰ চব এইবোৰ দিছেনে, চব ভিতৰৰ বস্তু। এইফালে আমাৰ ড্ৰাইভাৰৰ চিটত ড্ৰাইভাৰ বহিবলৈ জেগাই নাই। চাওক, এইটো গিলাচ আছে। এইখন এখন আমাৰ হেৰি 100 টকীয়া মাল বিকা গাড়ী হয়। এখন পাল দি পেকিং কৰি থৈ দিছে, বেটেৰী ৰিক্সা হয়। সিহঁতেও যায় গাঁৱত বিকিবলৈ, আমিও যাওঁ। আমি এইখন লৈ যাওঁ যেনিবা, টেম্পুখন। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো আগত কৰি ল'ব নতুনকৈ চালে। আৰু ভাল ভাল জেগা দেখাম। এতিয়া যাম আমি গৈ, ৰাতিপুৱা সেইটো জেগাটো দেখাম। য'ত যাম তাতে দেখাম আৰু আপোনালোকক মানে ৰাস্তালৈকে দেখাই দিম। চাব, চাই ভাল পালে মানে ছাবস্ক্ৰাইব কৰিব আৰু। ঠিক আছে, আজিলৈ হ'ব ইমানেই, আৰু পিছত দেখাম তাত গ'লে মানে। যদি ভাল লাগে এটা লাইক কৰি দিব মৰমত। অ'কে, বাই বাই।